Hello everyone, অসমীয়া ৰান্ধনিশাল চেনেলটোলৈ আপোনালোকক পুনৰবাৰ আদৰণি জনাইছো। আজি আপোনালোকৰ মাজলৈ এয়া মই পকা মিঠৈৰ ৰেচিপি এটা লৈ আহিছো। এই ৰেচিপিটো বনাবৰ বাবে মই কেনেকৈ কি কৰিছো তাকে দেখুৱাম। আহক তেন্তে ভিডিওটো আৰম্ভ কৰো। এয়া গুড়খিনি মিহিকৈ এনেকৈ কাটি লৈছো আৰু এয়া ঘি লৈ লৈছো 1 কাপ আৰু তেজপাত জালুক আৰু ইলাচি লৈ লৈছো। এইখিনি চাউলৰ পিঠাগুৰি হয়। এতিয়া কেৰাহীখন পাতি অকনমান পিঠাগুৰিখিনি অলপ ভাজি লম। পিঠাগুৰিখিনি ভাজি হোৱাৰ পিছত মই এটা ডেক্সিত এয়া অকনমান পানী দি পিনি ইয়াতে গুড়খিনি পগাবৰ কাৰণে লৈছো। এয়া গুড়খিনি দি দিছো। এয়া গুড়খিনি এনেকৈ লৰাই লৈছো। অকনমান উতল আহিবলৈ দিছো। এয়া ধুনীয়াকৈ গুড়খিনি ভালদৰে উতল অহাৰ পাছত মই ইয়াতে তেজপাতখিনি দি দিছো। এয়া তেজপাতখিনি দিয়াৰ পাছত ধুনীয়াকৈ গুড়ৰ এয়া উতল আহিছে আৰু ধুনীয়া এটা পাক আহিছে। এতিয়া মই গেছটো নমাই ইয়াতে মই ঘিউখিনি দি দিছো। এয়া এনেকৈ ঘিউখিনি দি লৈছো। ঘিউখিনি দি ধুনীয়াকৈ লৰাই লৈছো যাতে ধুনীয়াকৈ এইখিনি মিক্স হৈ যায়। তাৰ পিছত মই পিঠাগুৰিখিনিত এয়া জালুকৰ গুড়িখিনি দি লৈছো। জালুকৰখিনি দিয়াৰ পিছত এয়া হৈছে ইলাচিখিনিও দি ভালদৰে সানি ল'ম। জালুকৰ গুড়ি আৰু ইলাচিখিনি ভালদৰে এনেকৈ সানি মিক্স কৰি লোৱাৰ পিছত মই এতিয়া গুড়ৰ মিশ্ৰণখিনি ইয়াতে অলপ অলপকৈ দি ল'ম। এনেকৈ গুড়খিনি অকনমানকৈ দি লৈছো যাতে বেছি হৈ নাযায় পৰিমাণটো। তাৰ পিছত এনেকৈ লৰাই লৈছো। এয়া এইখিনিত আৰু অকনমান দিব লাগিব। এয়া এনেকৈ দি পিনি এতিয়া মই ধুনীয়াকৈ এইখিনি আকৌ সানি ল'ম। এয়া এইখিনি হৈ গৈছে আৰু তাৰ পিছত মই এয়া এটা এটাকৈ লাডু কৰি যাম। এয়া এনেকৈ মই লাডু কৰি থৈ যাম এয়া পিঠাগুৰিখিনিৰ ওপৰতে। এয়া মোৰ লাডুকেইটা বন্ধা হৈ গৈছে। এতিয়া মই ধুনীয়াকৈ এখন প্লেটত উলিয়াই দেখুৱাই দিছো। আপোনালোকৰ যদি মোৰ ৰেচিপি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে মোৰ এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।